কাইলৈ ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 10 বজাত ফলাফল ঘোষণা কৰিব সেবা কৰ্তৃপক্ষই 14টাকৈ ৱেবছাইটত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব নিজৰ ফলাফল ঘোষণা হ'ব হাই মাদ্ৰাসা পৰীক্ষাৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,19,887 গৰাকীকৈ শিক্ষাৰ্থী ইফালে হাই মাদ্ৰাসা পৰীক্ষাত অৱতীৰ্ণ হৈছে 11,254 গৰাকীকৈ পৰীক্ষাৰ্থী results.sebaonline.org resultsassam.nic.in exam.etc.com results.shiksha indiaresults.com assam.shiksha ke dhori 14টাকৈ ৱেবছাইটত শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল পুনৰবাৰ কৈছো আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ শিক্ষাৰ্থীসকলৰ বাবে কিয়নো কাইলৈৰ দিনটোত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাসা পৰীক্ষাৰ ফলাফল আৰু মোট 14টাকৈ ৱেবছাইটত ফলাফল লাভ কৰিব শিক্ষাৰ্থীসকলে আমি কেইটামান ৱেবছাইট আপোনালোকক ইতিমধ্যে জনাইছো exam.etc.com লগতে results.shiksha এনে ধৰণৰ 14টাকৈ ৱেবছাইট মুকলি কৰা হৈছে আৰু সেই ৱেবছাইটসমূহত উপলব্ধ হ'ব ফলাফল কাইলৈৰ দিনটো 10 বজাৰ লগে লগে ফলাফলসমূহ লাভ কৰিব শিক্ষাৰ্থীসকলে ইতিমধ্যে কৈছো 10 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব আৰু কাইলৈ লাভ কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লগতে হাই মাদ্ৰাসা পৰীক্ষাৰ ফলাফল কাইলৈৰ দিনটোত ঘোষণা কৰা হ'ব